নমস্কাৰ। কবিতাৰ শিৰোনাম যন্ত্ৰণা কাতৰ। কবি আদিত্য ৰাভা। আবৃত্তি কুমাৰী দীপিকাৰাণী দেৱী। নোৱাৰো সহিব আৰু ঘোৰ অন্ধকাৰময় যন্ত্ৰণা কাতৰ। নোৱাৰো সহিব আৰু আবেগিক স্বপ্নত কাল ৰোগ বিয়পা বেক্টেৰিয়া, ভাইৰাছ কিম্বা কেৰোনৰ কামোৰণ। কি যে যন্ত্ৰণা কাতৰ। দেহটো চকলে এবহলা খালে মোৰ। কৰা খহনীয়া বুকুৱেদি উটি যায় তেজৰ নৈ। মস্তিষ্কৰ পাগল চিন্তাই শৰীৰৰ তীব্ৰ উষ্ণতাত ক'বকে নোৱাৰো কেনেকৈ জীয়াই আছো যন্ত্ৰণাৰ অসহ্য মুহূৰ্তবোৰ। কেওফালে হাবৰা বিৰহৰ চিঙা তাৰৰ প্ৰতিবিম্ববোৰে মোৰ চকুলো টুকিছে। হাওঁফাওৱে অম্লজান নোপোৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ'ব খোজা বিষাদৰ প্ৰতিধ্বনিয়ে কঁপাই তুলি মোৰ হৃদয় পাহাৰ। মৰীচিকাখেদি চলাথ কৰিলো সমগ্ৰ পৃথিৱী, নাপালো ক'তো আনন্দৰ ৰহণ। সেউজীয়া পথাৰত সপোন ৰচা মুহূৰ্তবোৰ, শৈশৱৰ শেৱালি ফুলাত ধেমালি আৰু নাই মোৰ। আছে মাথো ইয়াৰ তপত ফুলিতে ভৰা এখনি জ্বলন্ত হুমুনিয়াহৰ ছবি।